নমস্কাৰ মোৰ ব্লগৰ প্ৰথমটো ভিডিঅ'লৈ মই লিপিকা আপোনালোকক স্বাগতম জনাইছোঁ। এইকেইদিন বহুত দিনেই হ'ল ঘৰত থকা তো কিয় নতুন কৰিবলৈ মন যায় কি কৰা হয় এটা সেইটো কাৰণে এটা নিজকৈ যদি ব্লগ বনোৱাৰ কথা ভাবিলোঁ। এই ক্ষেত্ৰত মই একেবাৰে নতুন কোনো এক্সপিৰিয়েঞ্চ নাই, গতিকে হয়তো নাজানো কেনেকৈ কৰি আছোঁ মই নিজেও নাজানো। এইটো প্ৰথম ভিডিঅ' মোৰ। তো এইকেইদিন কেনে আছে মানে সকলো নিশ্চয় ঘৰতে আছে। ঘৰতে থাকক আপোনালোকে, সজাগ হৈ থাকক, ভয় নাখাব। এই সময়খিনি ভয় খোৱাৰ সময় নহয়, সজাগ হোৱাৰ সময়। হাত ধুই থাকিব, চেনিটাইজ কৰি থাকিব, এই সকলোখিনি চাগে ইতিমধ্যে সকলোৱে গম পায়, কিন্তু বাহিৰলৈ পৰাপক্ষত নাযাব। আৰু কওকচোন আপোনালোকে এইকেইদিন কি কৰি আছে। মই ৰাতিপুৱা উঠা অকণমান দেৰি, 7টা বাজে উঠোঁতে। উঠি পেলাই আমি য'ত থাকোঁ তাৰ খিৰিকীখন খুলিলে এখন মানে পাহাৰ দেখা পোৱা যায়, বহুত ধুনীয়া। তো ৰাতিপুৱা খিৰিকীখন মেলাৰ লগে লগে যিটো মানে সতেজ বায়ু আহে, ফ্ৰেছ এয়াৰ আহে, সেইটো লৈ খুবেই ভাল লাগে। 7টা বজালৈও বহুত ধুনীয়া বতাহ মাৰি থাকে। তাৰ লগে লগে নতুন কিছুমান এইকেইদিনত মানে অকণ অভ্যাস কিছুমান ডেভেলপ হৈছে। ৰাতিপুৱা উঠি বৰগীত শুনিবলৈ লৈছোঁ। এতিয়া ৰাতিপুৱা বহুত ধুনীয়া বতাহ মাৰি থাকে, বৰগীত শুনিলে আধা ঘণ্টা সময় শুনিলেও মনটো খুব ভাল লাগে। তাৰপিছত ঘৰ সৰা মেলা এইবিলাক আছে, যিবিলাক সদায় কৰিবলগীয়া কাম। তাৰপিছত খোৱাও বেছিকৈ বনাব পৰা নাযায়, এসাঁজে বনাবলগীয়া হৈছে। কাৰণ বেছিকৈ খালে আকৌ যিখিনি ষ্টক কৰি থোৱা আছে বস্তু, সেইখিনি আকৌ শেষ হৈ গ'লে দিগদাৰ হ'ব। বজাৰলৈ পৰাপক্ষত নোযোৱা ভাল। গতিকে সেয়া খোৱাটো মানে খাই আছোঁ আৰু খাব লাগে কাৰণে খাই আছোঁ আৰু। তাৰপিছত আপোনালোকে কি কৰিছে? মই ইয়াৰ পিছত খোৱা বোৱা হোৱাৰ পিছত অলপ কিতাপ পঢ়োঁ মানে হোৱাটছএপতো আপোনালোকে PDF নিশ্চয় পাইছে বহুত কিতাপৰ, সেয়াও পঢ়িব পাৰে। আৰু লগত যদি বেলেগ আপোনালোকৰ যদি আছে কিতাপ, সেয়া পঢ়িব পাৰে। মই উৰণীয়া মৌ বুলি এখন পঢ়ি আছিলোঁ, আৰু কলঙা বৈ এই দুখন কিতাপ এতিয়া পঢ়ি আছোঁ। আৰু আপোনালোকে ফিকশ্যন বা তেনেকুৱা বাহিৰেও যদি ভাবে এই ক্ষেত্ৰত আমি এইকেইদিনত অলপ নলেজটো মানে বঢ়াই লওঁ বা জানিবলৈ যদি ইচ্ছা কৰে, যেনেকৈ মই এইকেইদিন পঢ়িলোঁ আছামিয়াৰ বুকটো মোৰ ওচৰত আছে, শান্তনু কৌশিক বৰুৱাৰ এইখন। তাতে ট্ৰাইবছ অফ আছাম বুলি এটা আছে, সেইটো মোৰ জানিবলৈ, মই ট্ৰাইবছৰ কথা জানি বহুত ভাল লাগে বা জনাটো আৱশ্যক আমি থাকোঁ কাৰণে। তাৰপৰা সেইখিনি পঢ়িলোঁ। আৰু পঢ়োঁতে মোৰ বহুত ভাল লাগিলোঁ কি মই নিজে এটা পদ্ধতি মানে যিটো ট্ৰাইবৰ কথা ভাবোঁ, ধৰক মই তিৱাৰ কথা পঢ়ি আছোঁ, তেতিয়া হেডফোনত তিৱা এটা গান লগাই লওঁ বা ডান্স এটা লগাই লওঁ, তেতিয়া তাৰ প্ৰতি জানিবলৈ আৰু মন যায়। তেনেকুৱা কিবা কৰি চাব পাৰে আপোনালোকে যদি ইচ্ছা কৰে। আৰু ইয়াৰ বাহিৰে কি চাইছোঁ, চিনেমা চাইছোঁ। এইকেইদিন চিনেমা চোৱা হৈছে। ৰিচেণ্টলি এখন চাইছিলোঁ পেৰাচাইট নামৰ, এখন অস্কাৰ পাইছিলে এবাৰ। পেৰাচাইটখন আপোনালোকেও চাব পাৰে, মানে খুব ভাল। পেৰাচাইট মানে পৰজীৱী, তাত দুটা ফেমিলিৰ কথা থাকে। আপোনালোকে যদি পাছত জানিব ইচ্ছা কৰে কি আছে চিনেমাখনত, তেনেহ'লে ক'ম। আৰু চিনেমা চোৱা, পঢ়া এইকেইটা কামো কৰি মানে আমনি লাগিব পাৰে ন, তেনেহ'লে কি কৰিব পাৰে, মই মানে এতিয়া কিন্তু মোৰ ওচৰত কালাৰ্ছ বা তেনেকৈ একো বেছি বস্তু নাই, কিন্তু পৰা হ'লে মই আপোনালোকক আইডিয়াটো দিব পাৰোঁ। এপ আছে প্লে' ষ্ট'ৰত গৈ, বা ইউটিউবতো বহুত ভিডিঅ' পাব। আপোনালোকে ষ্ট'ন আৰ্ট কৰিব পাৰে, শিলগুটি কালাৰ কৰে যে, আৰু যাৰ ঘৰত ৱালত আপোনাৰ আঁকিলেও একো দিগদাৰ নহয়, তেনেকুৱাবিলাকে ৱাল ট্ৰী এইবিলাক আঁকিব পাৰে। আৰু বহুত ধুনীয়া আইডিয়া আছে। এইবিলাক যদি আপোনালোকে লয়, তেন্তে ভাবোঁ এই দিনকেইটা বহুত ধুনীয়াকৈ আপোনালোকে কটাব পাৰিব। আৰু মই এটা কাম কৰিলোঁ, যেতিয়া এইবিলাক কৰি আমনি লাগিছিলে, মোৰ গডৰেজটো মানে ধুনীয়াকৈ জাপিলোঁ, পূৰা অৰ্গেনাইজ কৰিলোঁ। মাজে মাজে এনেকুৱা কাম কৰিও ভাল লাগে।
মোৰ যিখিনি কুৰ্তি বা এনেকুৱা কাপোৰ আছে সেইখিনি এক্সট্ৰাকৈ চাদৰ মেখেলাবিলাক এক্সট্ৰাকৈ বহুত দিনৰ মূৰত কাপোৰবিলাক উলিয়াইছিলোঁ নহয় ভাল লাগে মানে বহুত দিন নিপিন্ধাকৈ থাকিলে তাৰপিছত যেতিয়া জাপি থোৱা যায় এটা বেলেগ কৰিবচোন এটা গান পাৰিলে লগাই ল'ব এইবিলাক কৰিব পাৰে তাৰপৰা আৰু সন্ধিয়া সময়ত আমি ওপৰৰ চাদলৈ ওলাই যাওঁ চাদলৈ ওলাই গৈ তাতে তেওঁলোকে মোৰ হাজবেণ্ড আৰু ভাইটিহঁত আছে সিহঁতি এক্সাৰচাইজ কৰে মই অকণমান খোজকাঢ়োঁ তেতিয়াও বতাহ মাৰি থাকে তেতিয়াও খুব ভাল লাগে এইবিলাকো কৰিব পাৰে তাৰপৰা আৰু এটা নতুনকৈ অভ্যাস এটা কৰিছোঁ আমি গীতা পঢ়িবলৈ মন আছিলে কিন্তু বুজি নাপাওঁ ভালকৈ এতিয়া আমি গোটেইকেইটাই পঢ়ি পেলাই আজি 3-4 দিন হৈছে গীতা পঢ়োঁ মানে এজনে পঢ়ে তেনেকৈ অসমীয়াত এখন সৰু গীতা আছে আমি পঢ়িলোঁ বিষাদ যুগ পঢ়িলোঁ সাংখ্য যুগ পঢ়িলোঁ কৰ্মযুগ পঢ়িলোঁ তেনেকৈ ধৰণে পঢ়িলোঁ আৰু পঢ়িম বুলি ভাবিছোঁ ভালকৈ বুজি নাপালোঁ অন্তত চেষ্টা কৰিছোঁ জীৱনটো আগবঢ়াই নিয়াত এনেকুৱা কথাবিলাকে বহুত সহায় কৰে এইখিনি কৈ আছোঁ এইকেইদিন আৰু আপোনালোকে কি কৰিলে মোক জনাব কমেণ্ট বক্সত জনাব আৰু মই কোৱা কথাকেইটা যদি আৰু কিবা আৰু মানে জানিবলৈ থাকে তেনেহ'লে সুধিব এয়াই থাকিলে আজি প্ৰথম মোৰ ভিডিঅ' কৰাৰ অভিজ্ঞতা থাকিলে সকলোকে ধন্যবাদ বাই বাই